নমস্কাৰ। আজি পুনৰ আপোনালোকৰ মাজলৈ এটি কবিতা লৈ আহিছোঁ। কবিতাটিৰ শিৰোনাম হৈছে নিজকে সলনি কৰিলোঁ। লিখিছে সঞ্জিত দাস পাটাচাৰকুচি, কণ্ঠ চন্দ্ৰমা বৰা শইকীয়া। নিজকে সলনি কৰিলোঁ। তুমি নাথাকিলেও মোৰ জীৱন চলি আছে, ভাগৰি পৰা নাই। তুমি মোক প্ৰতাৰণা কৰিলা ঠিকেই, কিন্তু সেই প্ৰতাৰণাই মোৰ জীৱন বেলেগকৈ গ্ৰহ দিলে। তোমাৰ প্ৰতাৰণাৰ ৰঙে মোক স্পৰ্শ কৰিব নোৱাৰিলে। এতিয়া মোৰ জীৱনৰ গতি সফলতাৰ ফালে ধাৱমান। এতিয়া মই মুক্ত বিহংগ। মুক্ত মানে সম্পূৰ্ণ মুক্ত। নাই কোনো বাধা, নাই কোনো শাসন। এতিয়া আছে মাথো স্বাধীনতাৰ এখন পৃথিৱী, য'ত মন গ'লেই মই হাঁহিব পাৰোঁ, য'ত মন গ'লেই মই গাব পাৰোঁ, য'ত মন গ'লেই মই কবিতা লিখিব পাৰোঁ। তেতিয়াৰ বন্দী চৰাইটো এতিয়া মুক্ত, মুকলিৰ আকাশৰ তলত মুকলি মনেৰে উৰি ফুৰোঁ। তুমি ভাবিছিলা তোমাৰ প্ৰতাৰণাই মোক শেষ কৰিব, জীৱনটো মৰুভূমিত পৰিণত হ'ব, অথবা জীৱনটো এখন বিষাদৰ সাগৰলৈ ৰূপান্তৰিত হৈ পৰিব। কিন্তু সেয়া জানো হ'ল? তোমাৰ লগত থকাৰ সময়ত মোৰ হাঁহিটো যি আছিল, সেয়া আজিও আছে আৰু সদায় থাকিব। কাৰোবাৰ মিছা মৰমত মই অন্ধ হৈ গৈছিলোঁ। এতিয়া সেইবিলাক একো নাই। নিজকে সলনি কৰিলোঁ, তোমাৰ অবিহনে থাকিব পৰা সলনি। ধন্যবাদ। আজিলৈ ইমানেই।